জ্ঞান দৰ্পণ চেনেলটো সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আছাম ৰিলেটেড কিছুমান MCQ লৈ আহিছোঁ, যিবোৰ কুৱেশ্যন পৰীক্ষাত বাৰে বাৰে আহি থকা দেখিবলৈ পোৱা যায়। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথম কুৱেশ্যনটো হ'ল, হোৱাট ৱাজ দ্য অৰিজিনেল নেম অফ আছাম মেডিকেল কলেজ ডিব্ৰুগড় বিফৰ ইট ৱাজ আপগ্ৰেডেড এণ্ড মেড দ্য ফাৰ্ষ্ট ফুল প্লেজ মেডিকেল কলেজ ইন নৰ্থ ইষ্ট ইণ্ডিয়া? অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ক উন্নীতকৰণ কৰি উত্তৰ পূব ভাৰতৰ প্ৰথমখন পুনৰ প্ৰতিজ্ঞাবদ্ধ চিকিৎসা মহাবিদ্যালয় হিচাপে গঢ়ি তোলাৰ আগতে ইয়াৰ মূল নাম কি আছিল? অতি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ এনচাৰটো হ'ল বেৰী হোৱাইট মেডিকেল স্কুল। Question number 2. Name the famous Shiva temple located on the Peacock Island in the middle of river Brahmaputra in Guwahati. গুৱাহাটী ব্ৰহ্মপুত্ৰৰ নদীৰ মাজত ময়ূৰ দ্বীপত অৱস্থিত বিখ্যাত শিৱ মন্দিৰটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, উমানন্দ টেম্পল। Question number 3. Who among the following is the founder of the English daily newspaper The Assam Tribune? ইংৰাজী দৈনিক কাকত দ্য আছাম ট্ৰিবিউনৰ প্ৰতিষ্ঠাপক সকলৰ ভিতৰত কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, ৰাধা গোবিন্দ বৰুৱা। Question number 4. In which district of Assam the famous Joysagar Pond lake located? It is one of the largest man-made lake in India. অসমৰ কোনখন জিলাত বিখ্যাত জয়সাগৰ পুখুৰী বা হ্ৰদটো অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন বি, শিৱসাগৰ। Question number 5. Who among the following is the founder of the Sentinel, a Guwahati-based English daily newspaper? গুৱাহাটীস্থিত ইংৰাজী দৈনিক কাকত দ্য চেণ্টিনেলৰ প্ৰতিষ্ঠাপক তলৰ কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, ধীৰেন্দ্ৰ নাথ বেজবৰুৱা। Question number 6. This place is known for the phenomenon of birds committing suicide. What is the name of the place? এই ঠাইখনৰ চৰাই আত্মহত্যাৰ পৰিঘটনাৰ বাবে জনাজাত ঠাইখনৰ নাম কি? The correct answer is option B, জাতিংগা। Question number 7. Urang Wildlife Sanctuary declared as a national park in the year. ওৰাং বন্যপ্ৰাণী অভয়াৰণ্য কোন বছৰত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন চি, 1999। Question number 8. Bughasapori Wildlife Sanctuary is located in which of the following district of Assam? বুঘাচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ তলৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন বি, শোণিতপুৰ। Question number 9. Which one of the following film director Dr. Bhavendra Nath Soikia was screened at the Cairo International Film Festival? ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াৰ পৰিচালিত তলৰ কোনখন ছবি কাইৰো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, কাল সন্ধিয়া। Question number 10. Who is known as কলাগুৰু? কাক কলাগুৰু নামেৰে জনা যায়? অতি সহজ কুৱেশ্যন। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি, বিষ্ণুপ্ৰসাদ ৰাভা। Question number 11. শ্ৰীমন্তৰ শংকৰদেৱা ডাইড ইন দ্য ইয়েৰ. শ্ৰীমন্তৰ শংকৰদেৱৰ মৃত্যু হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, 1568। Question number 12. In 1794, the capital of Ahom Kingdom was shifted from Rangpur to. 1794 চনত আহোম ৰাজ্যৰ ৰাজধানী ৰংপুৰৰ পৰা স্থানান্তৰকৰণ কৰা হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, যোৰহাট। Question number 13. In which year tea was discovered in Assam by Robert Bush? ৰবাৰ্ট বুছে কোন বছৰত অসমত চাহ আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, 1823। Question number 14. In which district of Assam the Tuklai Tea Research Center is situated? অসমৰ কোনখন জিলাত টুকলাই চাহ গৱেষণা কেন্দ্ৰ অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, যোৰহাট।
Question number 15. In which year Dibrugarh University was established? ডিব্ৰুগড় বিশ্ববিদ্যালয় কোন চনত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1965. Thank you and like the video and subscribe my channel Gyan Darpan. Thank you.